हेलो एवरीवन नमस्कार आजिर भिडिओটো লৈ আহিছো পাটৰ চাদৰ মুগাৰ চাদৰ আৰু ৰিহা চাদৰত কেনেকৈ দহি গাঠিব লাগে তাকে যিসকলে একেবাৰে নতুনকৈ শিকিব বিচাৰিছে তেওঁলোকৰ বাবে ভিডিওটো সুবিধা হ'ব বুলি ভাবিছো। এতিয়া এনেকৈ প্ৰথমতে সূতা কেইডাল উলাই লৈ হাতত অলপ পানী মুছি ল'ব, লৈ পকাই দিব, দি উঠি দুটা ভাগ কৰি পকাই দিব। তাৰ পিছত গুৰিতে এই ভিডিওটো দেখুৱাৰ ধৰণে গাঠিটো দি ল'ব। তাৰ পিছত সূতাডাল দুভাগ কৰি ল'ব, আকৌ লৈ উঠি সূতাখিনি তাতে দি দিব। দি তাতে গাঠি তিনিটামান গাঠি দি ল'ব, একেৰাহে তিনিটা গাঠি খুব টানকৈ দিব যাতে পিছত ওলাই নাযায়, যিহেতু সূতাখিনি পিছল, গতিকে টানকৈ গাঠি নিদিলে পিছত ওলাই যোৱাৰ চান্স থাকে। এনেকৈ তিনিটামান গাঠি দি ল'ব। গাঠি দি লোৱাৰ পিছত এনেকৈ ভালকৈ টানি দিব যাতে সূতাবিলাক চাৰিওফালে ওলাই নাথাকে, ভাঁজ লাগি নাথাকে। সূতাখিনি এনেকৈ টানি দিব, দি উঠি তাতে এতিয়া এটা বেজি ল'ব, বেজিটোত সূতা ভৰাই ল'ব। সূতাডালৰ একেবাৰে শেষৰ অংশত এটা গাঠি দি ল'ব লাগিব, ভিডিওটো দেখুৱাৰ ধৰণে। ঠিক তেনেদৰে গাঠিটো দি ল'ব। এনেকৈ দি উঠি এনেকৈ বেজিটো তলেৰে সোমাই দিব, দি উঠি যিটো গাঠি দিছিলোঁ গাঠিটোৰ মাজেৰে বেজিটো সোমাই নিব, টানি দিব। দিলে এটা গাঠি লাগি যাব, তাতে যোৱাৰ পিছত আকৌ সেই ধৰণে বেজিটো নিব, নি উঠি এবাৰ ছাইডেৰে সূতাডালত যাতে গাঠিটো লাগে সেই ধৰণে বেজিটো ভৰাই গাঠিটো দি ল'ব। সেই একেধৰণে 4বাৰমান পাকটো দিব, তেতিয়া টানকৈ গাঠিটো লাগি যাব। এনেকৈ তাৰপিছত আকৌ এটা গাঠি দিব তাতে। এনেধৰণে গাঠিটো দি লগাই ল'ব, লগাই উঠি টানকৈ লগাই দিব গাঠিটো যাতে পিছত সুলকি নাযায়। তাৰপিছত সূতাডালৰ গুৰিতে দি লোৱা গাঠিটোৰ কাষতে কাটি ল'ব সূতাডাল। তাৰপিছত সমানকৈ ধৰি এনেকৈ জলুনটো কাটি ল'ব। এয়া হৈ গ'ল, চাওক। এয়া যিহেতু মিক্স টচৰ কাপোৰযোৰ, সেইবাবে এনেকৈ সূতাবিলাক অলপমান ঢিলা হৈছে, ওলাই গৈছে। এনেকৈ যিটো গাঠি দিওঁতে ভালকৈ দেখা যোৱা নাছিলে, মই আকৌ এটা গাঠি তাতে গাঠিটো কেনেকৈ দিছোঁ তাকে দেখাই দিছোঁ আপোনালোকক। এনেকৈ গাঠিৰ পাকটো চাগে গম পাইছে কেনেকৈ দিছোঁ মই, ভিডিওটো দেখুৱাৰ ধৰণে পাকটো তেনেকৈ দিব। বেজিটো এনেকৈ এই সূতাডালৰ মাজেৰে এনেকৈ সোমাই দিব, এই ধৰণে সোমাই দি তাতে এটা গাঠি দিলে ৰৈ যাব আৰু ওলাই নাযায়। আশা কৰিছোঁ ভিডিওটো আপোনালোকৰ সহায়ক হ'ব। ভিডিওটো চাই যদিহে ভাল পায় তেনেহ'লে লাইক আৰু এটা কমেণ্ট কৰি দিব। আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। ধন্যবাদ।